মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিব লৈছোঁ সংখ্যাৰ সম্পৰ্ক। তোমালোকে চাগে আগৰ ভিডিঅ'টোত সংখ্যাৰ সম্পৰ্কে পাইছা। কি পাইছিলা? স্বাভাৱিক সংখ্যা কি, তাৰপিছত কি পূৰ্ণ সংখ্যা কি, তাৰপিছত অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা আৰু কি বাস্তৱ সংখ্যা। এই গোটেইকেইটাৰ সংজ্ঞা বা ডেফিনেশ্যন তোমালোকে আগৰ ভিডিঅ'টোত পাইছা বা আগৰ ভিডিঅ'টোত মই বুজাই দিছোঁ। যদি চোৱা নাই সেইখিনি চাই ল'বা। এতিয়া চোৱাচোন সংখ্যাৰ সম্পৰ্কনো কি সেই বিষয়ে আমি এই ভিডিঅ'টোত ভালকৈ আলোচনা কৰিম। প্ৰথমতে আহিল কি স্বাভাৱিক সংখ্যা, তাৰপিছত কি আহিলে পূৰ্ণ সংখ্যা, তাৰপিছত কি আহিলে অখণ্ড সংখ্যা, তাৰপিছত কি আহিলে পৰিমেয় সংখ্যা, তাৰপিছত কি আহিলে অপৰিমেয় সংখ্যা আৰু শেষত কি আহিলে বাস্তৱ সংখ্যা। তোমালোকক কুৱেশ্যনটো এনেকৈ আহে, যুক্তি দৰ্শাই তলৰ উক্তিবোৰ সঁচা নে মিছা লিখা। এতিয়া চোৱা আহে এনেকৈ প্ৰতিটো অখণ্ড স্বাভাৱিক সংখ্যা একোটা পূৰ্ণ সংখ্যা, সঁচা নে মিছা লিখিব লাগে, বা প্ৰতিটো পূৰ্ণ সংখ্যাই একোটা স্বাভাৱিক সংখ্যা, নাইবা প্ৰতিটো পূৰ্ণ সংখ্যা একোটা কি অখণ্ড সংখ্যা, বা প্ৰতিটো অখণ্ড সংখ্যা একোটা কি স্বাভাৱিক সংখ্যা। চোৱা একেবাৰে সহজকৈ মনত ৰাখিবা। চোৱাচোন পোনপ্ৰথমে কি আহিলে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা আৰু এটা কি আহিলে অপৰিমেয় সংখ্যা, তাৰপিছত কি আহিলে বাস্তৱ সংখ্যা। চোৱা প্ৰতিটো পূৰ্ণ অখণ্ড কি স্বাভাৱিক সংখ্যা একোটা কি পূৰ্ণ সংখ্যা, প্ৰতিটো স্বাভাৱিক সংখ্যা একোটা কি অখণ্ড সংখ্যা, প্ৰতিটো স্বাভাৱিক সংখ্যা একোটা কি পূৰ্ণ সংখ্যা। যদি এনেকে থাকে ওপৰৰ পৰা তললৈ কি হ'ব সঁচা হ'ব, এইকেইটা কি সঁচা। যদি কি দিয়ে ওলোটাকে প্ৰতিটো পূৰ্ণ সংখ্যা একোটা স্বাভাৱিক সংখ্যা, প্ৰতিটো অখণ্ড সংখ্যা একোটা কি স্বাভাৱিক সংখ্যা, প্ৰতিটো পৰিমেয় সংখ্যা একোটা কি স্বাভাৱিক সংখ্যা, বা প্ৰতিটো অখণ্ড সংখ্যা একোটা পূৰ্ণ সংখ্যা, প্ৰতিটো পৰিমেয় সংখ্যা একোটা কি অখণ্ড সংখ্যা, প্ৰতিটো পৰিমেয় সংখ্যা একোটা কি পূৰ্ণ সংখ্যা। যদি এনে তলৰ পৰা দিয়ে তেতিয়া কি হ'ব মিছা, ওপৰৰ পৰা দিলে কি হ'ব সঁচা আৰু তলৰ পৰা দিলে কি হ'ব মিছা। আৰু অপৰিমেয় সংখ্যাটো কি আছিলে নিশ্চয় গম পাইছা। যিবোৰ স্বাভাৱিক সংখ্যাৰ বৰ্গমূল এটা স্বাভাৱিক সংখ্যা নহয় সেইবোৰ কি আছিলে অপৰিমেয় সংখ্যা। এইকেইটা কি হ'ব সঁচা হ'ব। ঠিক আছে। আৰু এই গোটেইকেইটা কি হ'ব বাস্তৱ সংখ্যা, গোটেইকেইটা কি হ'ব বাস্তৱ সংখ্যা। যেনেকৈ নহওক গোটেইকেইটা কি হ'ব বাস্তৱ সংখ্যা। কিন্তু প্ৰতিটো উল্টাকে যেনেকৈ আছিলে প্ৰতিটো পৰিমেয় সংখ্যা কি নহয় অখণ্ড সংখ্যা নহয়, প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয়, প্ৰতিটো পূৰ্ণ সংখ্যা কি নহয় স্বাভাৱিক সংখ্যা নহয়। ঠিক আছে, এইখিনি নিশ্চয় বুজিলা। চোৱাচোন তোমালোকৰ কাৰণে আৰু এটা কি লৈ আহিছোঁ বৃত্ত চিত্ৰ। এতিয়া বৃত্ত চিত্ৰত চোৱাচোন প্ৰথমতে পালোঁ কি স্বাভাৱিক সংখ্যা, তাৰমানে স্বাভাৱিক সংখ্যা সকলোতকৈ কম সংখ্যক সংখ্যা আছিলে। ক'ৰ পৰা আছিলে একৰ পৰা আছিলে, 1 2 3 4 একেবাৰে অসীমলৈ কি আছিলে স্বাভাৱিক সংখ্যা। আকৌ পূৰ্ণ সংখ্যাত কি আছিলে আকৌ শূন্যটো কি আছিলে, স্বাভাৱিক সংখ্যা যিমানকেইটা আছিলে তাতকৈ অতিৰিক্ত এটা কি আছিলে শূন্য আছিলে। ক'ত আছিলে পূৰ্ণ সংখ্যাত। আকৌ পূৰ্ণ সংখ্যাৰ পিছত কি আহিলে অখণ্ড সংখ্যা। এই গোটেইকেইটা পূৰ্ণ সংখ্যাটো অখণ্ড সংখ্যাত আছেয়ে, ইয়াৰ উপৰিও আৰু কি আছে ঋণাত্মক যিমানবিলাক আছিলে ঋণাত্মক কি আছিল -1 -2 -3 একেবাৰে অসীমলৈ। আকৌ চোৱাচোন পৰিমেয় সংখ্যাত কি আছিলে এই গোটেইকেইটা থকাৰ উপৰিও ধনাত্মক স্বাভাৱিক সংখ্যা, শূন্য ঋণাত্মক স্বাভাৱিক সংখ্যা থকাৰ উপৰিও দশমিকত যিবিলাক সংখ্যা আছিলে আৰু ভগ্নাংশত যিমানবোৰ সংখ্যা আছিলে গোটেইকেইটা ক'ত আহিলে পৰিমেয় সংখ্যা। 1/2 1.2 4/5 এইবোৰ কি আছিলে পৰিমেয় সংখ্যা। একেবাৰে অসীমলৈ আছিলে। তাৰ মানে কি পালোঁ স্বাভাৱিক সংখ্যাৰ পৰিয়ালটো একেবাৰে সৰু আৰু সেই পৰিয়ালৰ বাহিৰত আৰু কি আছে শূন্যটো যোগ কৰিলে সেইটো কি হ'ব পূৰ্ণ সংখ্যা। আৰু পূৰ্ণ সংখ্যাৰ লগত যদি আমি ঋণাত্মক স্বাভাৱিক সংখ্যাখিনি যোগ কৰি দিওঁ তেতিয়া কি পাম অখণ্ড সংখ্যা। আৰু অখণ্ড সংখ্যাৰ লগত যদি আমি ভগ্নাংশ আৰু দশমিক কেইটা যোগ কৰি দিওঁ তেতিয়া কি হ'ব পৰিমেয় সংখ্যা। আৰু অপৰিমেয় সংখ্যা কি আছিলে বেলেগ এটা পাৰ্ট আছিলে √2 √3 √4
অসীমলৈ লগতে মাজত পাইটো আছিলে এইখিনি আগৰ ভিডিঅ'টোত তোমালোকে পাইছিলে আৰু এই গোটেইকেইটা মিলি কি হ'ব বাস্তৱ সংখ্যা ঠিক আছে এইখিনি তোমালোকে কি জানে বুজি পালা তাৰপিছত এটা সংখ্যাৰ লগত সম্পৰ্ক থকা এটা উদাহৰণলৈ মন কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটোৰ জৰিয়তে তোমালোকৰ যিমানবোৰ সংখ্যাৰ সম্পৰ্ক আছে নিশ্চয় ক্লিয়াৰ হ'ব বুলি মই আশা কৰিছোঁ প্ৰথম প্ৰশ্নটো কি আছে প্ৰতিটো পূৰ্ণ সংখ্যাই এটা স্বাভাৱিক সংখ্যা চোৱা তলৰ পৰা গৈছে পূৰ্ণ সংখ্যাৰ তলত স্বাভাৱিক সংখ্যা ওপৰত এইটো কি হ'ব মই কি কৈছিলোঁ ওপৰৰ পৰা আহিলে কি হ'ব সঁচা হ'ব তলৰ পৰা গ'লে কি হ'ব মিছা হ'ব গতিকে কি হ'ব মিছা কথা কি লিখা মিছা লিখা তাৰপিছত কি আছে প্ৰতিটো অখণ্ড সংখ্যাই একোটা পৰিমেয় সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যাটো তলত আছে এইটো কি হ'ব সঁচা হ'ব সঁচা তাৰপিছত কি আছে 3 নম্বৰটো চোৱাচোন প্ৰতিটো পৰিমেয় সংখ্যাই এটা কি অখণ্ড সংখ্যা পৰিমেয় সংখ্যা ক'ত অখণ্ড সংখ্যা ক'ত চোৱাচোন পৰিমেয় সংখ্যাটো কি আছে তলত আছে অখণ্ড সংখ্যাটো কি আছে ওপৰত আছে তাৰ মানে কি হ'ব মিছা মই কি কৈছো তলৰ পৰা ওপৰ পিনে গ'লে কি হ'ব মিছা আৰু ওপৰৰ পৰা তল পিনে আহিলে কি হ'ব সঁচা হ'ব 4 নম্বৰটো কি আছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা কি পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাটো চোৱাচোন ক'ত আছে ওপৰত আছে আৰু পূৰ্ণ সংখ্যাটো কি আছে তলত আছে তাৰ মানে এইটো কি হ'ব সঁচা হ'ব সঁচা তাৰপিছত কি আছে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা প্ৰতিটো অখণ্ড সংখ্যা অখণ্ড সংখ্যা তলত আছে পূৰ্ণ সংখ্যাটো কি আছে ওপৰত আছে তাৰ মানে কি হ'ব এইটো কি হ'ব মিছা কথা মিছা তাৰপিছত কোৱেশ্যনটো কি আহিলে প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা ক'ত পূৰ্ণ সংখ্যা ক'ত তলৰ পৰা ওপৰলৈ গৈছে তাৰ মানে কি হ'ব এইটো কি হ'ব মিছা তাৰপিছত কি আছে শূন্যক বাদ দি প্ৰতিটো পূৰ্ণ সংখ্যাই এটা স্বাভাৱিক সংখ্যা শূন্যক বাদ দি আমি কি কৈ দিছিলোঁ ওপৰত আমি কি কৈ দিছিলোঁ প্ৰতিটো পূৰ্ণ সংখ্যা একোটা স্বাভাৱিক সংখ্যা ডাইৰেক্ট প্ৰতিটো পূৰ্ণ সংখ্যাই একোটা কি স্বাভাৱিক সংখ্যা এইটো প্ৰথমতে আমি কি লিখিছোঁ মিছা লিখিছোঁ কিন্তু ইয়াত চোৱাচোন কি আছে শূন্যক বাদ দি প্ৰতিটো পূৰ্ণ সংখ্যাই একোটা কি স্বাভাৱিক সংখ্যা শূন্যক বাদ দিয়া পূৰ্ণ সংখ্যাৰ পৰা কি কৰা যদি ডাইৰেক্ট দিয়ে প্ৰতিটো পূৰ্ণ সংখ্যা একোটা কি স্বাভাৱিক সংখ্যা ডাইৰেক্ট মিছা কথা কিন্তু ইয়াত যদি কৈ দিয়ে কণ্ডিশ্যন ধৰি দিয়ে যে প্ৰতিটো পূৰ্ণ সংখ্যা শূন্যক বাদ দি প্ৰতিটো পূৰ্ণ সংখ্যাই কি একোটা স্বাভাৱিক সংখ্যা তাৰ মানে পূৰ্ণ সংখ্যাৰ পৰা শূন্যটো নাইকিয়া কৰি দিয়ে তেতিয়া কি হ'ব আমি যাই কি পালো স্বাভাৱিক সংখ্যা পালো তাৰ মানে কি হ'ব শূন্যক বাদ দি প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা কি হ'ব একোটা স্বাভাৱিক সংখ্যা তাৰ মানে কি হ'ব শূন্যক বাদ দি প্ৰতিটো পূৰ্ণ সংখ্যাই একোটা কি হ'ব স্বাভাৱিক সংখ্যা এইটো কি হ'ব সঁচা হ'ব তাৰপিছতো চোৱাচোন শূন্যটো ধনাত্মক নহয় ঋণাত্মক নহয় এইটো একদম সঁচা কথা শূন্যটো কি নহয় ধনাত্মক নহয় ঋণাত্মক নহয় শূন্যটো ধাৰো নুবুজায় বা জমাও নুবুজায় গতিকে শূন্যটো কি নহয় ধনাত্মক নহয় ঋণাত্মক নহয় তাৰপিছত কি 9 নম্বৰটো চোৱাচোন শূন্য এটা পৰিমেয় সংখ্যা শূন্যটো কি এটা পৰিমেয় সংখ্যা আমি আগৰ ভিডিঅ'টোত কি পাইছিলোঁ যে প্ৰতিটো অখণ্ড সংখ্যা একোটা পৰিমেয় সংখ্যা কেনেকৈ পাইছিলোঁ প্ৰতিটো অখণ্ড সংখ্যাৰ তলত কি থাকে এটা এক থাকে এম সাপোজ এম এটা কি আছিলে অখণ্ড সংখ্যা আছিলে গতিকে এমৰ তলত আমি কি লিখিব পাৰোঁ m/1 তাৰ মানে কি আছিলে এম এটা কি আছিলে পৰিমেয় সংখ্যা গতিকে শূন্যটো কি হ'ব এটা অখণ্ড সংখ্যা তাৰ মানে শূন্যটো কি আছে 0 আছে গতিকে 0 কি লিখিব পাৰোঁ এম যেনেকৈ লিখিছিলোঁ m/1 এম এটা অখণ্ড সংখ্যা আছিলে এমটো কেনেকৈ লৈছিলোঁ m/1 গতিকে শূন্যটো কি লিখিব পাৰিম শূন্য ইকুৱেল কি লিখিব পাৰিম 0/1 বা 0/1 তাৰ মানে কি হ'ব শূন্য এটা পৰিমেয় সংখ্যা এইটো কি হ'ব সঁচা তাৰপিছত কি আহিলে 10 নম্বৰটো চোৱাচোন লাষ্টটো কি আছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পৰিমেয় সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যা কি হ'ব
একোটা কি হ'ব পৰিমেয় সংখ্যা হ'ব সঁচা ওপৰৰ পৰা তলৰ পিনে আহিছে চোৱা আৰু বনাই ল'ব পাৰিবা প্ৰতিটো স্বাভাৱিক একোটা কি হ'ব অখণ্ড সংখ্যা লিখিব পাৰিবা এইটো সঁচা হ'ব যেতিয়া তলৰ পৰা ওপৰ পিনে যাবা তেতিয়া কি হ'ব মিছা আৰু ওপৰৰ পৰা যেতিয়া তল পিনে আহিবা তেতিয়া কি হ'ব সঁচা হ'ব নিশ্চয় তোমালোকে সংখ্যাৰ সম্পৰ্ক আজিৰ পৰা তোমালোকৰ ক্লিয়াৰ হ'ব